কেইখনমান চাদৰ আৰু নুনি চাদৰ আৰু মেখেলা চাদৰ আপোনালোকৰ মাজলৈ ভিডিঅ' এটা লৈ আহিছোঁ আৰু আমাৰ চেনেলটো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। এখন হৈছে চাদৰ, ইয়াত কমলা ৰঙৰ আৰু বেঙুনীয়া ৰঙৰ সূতাৰে ফুল বচা আছে। এইটো চাদৰ আঁচলটোত এনেদৰে থাকিব আৰু মাজত এনেদৰে তিনিটাকৈ এনেকৈ বুটা কৰা থাকিব। চাদৰখন যথেষ্ট দীঘল আৰু বহল হয়, সকলোৱে পিন্ধিব পাৰিব ধুনীয়াকৈ। নেক্সট আৰু এখন দেখাইছোঁ। এখন ৰাণী পিংকত ফুল বচা আছে। এখন হৈছে চাদৰখন, বিৰাট ধুনীয়া চাদৰকেইখন। এইবিলাক আমাৰ মাটিশালত পোৱা চাদৰ হয়। ইয়াতো এনেদৰে ঘনকৈ বুটা কৰা আছে। ইয়াৰ প্ৰাইচ হৈছে 1300। ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব পাৰিব। এইবাৰ এখন দেখাইছোঁ, এখন সেউজীয়া ফুলৰ বচা আছে। এইটো হ'ল ইয়াৰ আঁচলটো চাদৰখনৰ, আৰু চাদৰখনৰ পাৰিটো হ'ব এনেদৰে, আৰু মাজত এনেদৰে তৰা বুটাৰ দৰে এনেকৈ সৰুকৈ বুটা কৰা থাকিব। এইখন হৈছে চাদৰখন। আৰু এখন দেখাইছোঁ, এখন এইটো ইয়াৰ আঁচলটো এনেদৰে দিয়া আছে আৰু মাজত এনেকৈ সৰুকৈ বুটা কৰা থাকিব। এইবাৰ এখন দেখাইছোঁ, এখন মেৰুন কালাৰত আছে। মেৰুন কালাৰত গল্ডেন আৰু মেৰুন কালাৰ ফুল বচা আছে। এইটো দলি গলিৰে ফুলটো কৰা আছে। বিৰাট ধুনীয়া চাদৰখন, চিম্পুল হয়, সৰুকৈ ফুলটো বচা আছে। এইটো হ'ব আঁচলটো আৰু মাজত চাদৰখনত এনেদৰে সৰুকৈ বুটা কৰা আছে। ইয়াৰ প্ৰাইচ হৈছে 1300। ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰিব। আমাৰ যোগাযোগ নাম্বাৰটো আমাৰ স্ক্ৰীনত দিয়া থাকিব, তাত আপোনালোকে কণ্টেক্ট কৰিলে জানিব পাৰিব। এইবাৰ আৰু এখন দেখাইছোঁ, এখন হ'ব ৰিহা চাদৰ। ৰিহা চাদৰ এখন দেখাইছোঁ, এখন চেমি নুনি ৰিহা চাদৰ। এইখন দেখিছেনে কিমান ধুনীয়াকৈ এনেদৰে ফুল কৰা আছে আৰু মাজতো এনেকৈ এটাকৈ বুটা থাকিব। এইখন আৰু নেক্সট এখন ইয়াৰ ফুলটো অলপ বেলেগ হয় আৰু এইখনো অলপ বেলেগ হয়, কিন্তু দেখিবলৈ বিৰাটেই ধুনীয়া চাদৰকেইখন। যেতিয়া ধুনীয়াকৈ আপোনালোকে চিলাই বা থুপি কৰি পিন্ধিব তেতিয়া বহুত ধুনীয়া লাগিব। আপোনালোকে যেতিয়া এখন ছিংগল মেখেলাৰ লগত পিন্ধিব সঁচাই বহুত ধুনীয়া দেখিব। ইয়াৰ প্ৰাইচ হৈছে 1100। ইয়াৰ প্ৰাইচ। চেমিনুনি ৰিহা চাদৰ 1100 ইয়াৰ প্ৰাইচ। আৰু এইবাৰ এখন দেখাইছোঁ, এইখন মই আগৰকেইখনতকৈ অকণমান হেভি কাম কৰা আছে। এইখন হৈছে চাদৰ, ইয়াত গেৰ ডিজাইন কৰা থাকিব চাদৰখন। এইটো হ'ব আঁচলটো, মই গেৰটো দেখাই দিছোঁ। এইটো হ'ব গেৰটো। মেৰুন কালাৰ, মেৰুন কালাৰ এনেদৰে ফুল বচা আছে আৰু এইটো হ'ব পাৰিটো। ইয়াৰ প্ৰাইচ হৈছে 2000। চাদৰ ইয়াৰ কালাৰ অপশ্যন কেইবাটাও আছে। এখন গ্ৰীণত আছে, ইয়াত ৰেড আৰু ব্লু এনেদৰে থাকিব। এখন ইয়াৰ কালাৰ অপশ্যন কেইবাটাও আছে। আপোনালোকৰ যোনকেইখন পচন্দ হয় আপোনালোকে ধুনীয়াকৈ মাৰ্ক কৰি আমালৈ পঠাই দিব। এইকেইখন 1300 ইয়াৰ প্ৰাইচ। এইবাৰ দেখাইছোঁ এইযোৰ চেমিনুনি, এযোৰ বিচনী ঘাই দি এনেদৰে যোৰা। এইখন হ'ব চাদৰখন, আৰু মাজত এনেদৰে গাড়ী দিয়া থাকিব আৰু এনেকৈ বুটা কৰা আছে। এইখন চাদৰখন আৰু ইয়াৰ মেখেলাখন হ'ব এইখন হ'ব ইয়াৰ মেখেলাখন। বিৰাট ধুনীয়া কাপোৰযোৰ, 3500 ইয়াৰ প্ৰাইচ। এইকেইটা হ'ব ইয়াৰ চাইড পাৰিকেইটা। এইকেইটা হ'ব চাইড পাৰি আৰু ব্লাউজ পিচ থাকিব। ব্লাউজ পিচটো হাতত এটা পাৰি থাকিব। 3500 ইয়াৰ প্ৰাইচ। ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব। এইযোৰ দেখাইছোঁ, এইযোৰ অৰেঞ্জ কালাৰত ফুল বচা আছে। চাদৰখনৰ এইখন আঁচলটি হ'ব আৰু মাজত এনেদৰে সৰুকৈ একদম ঘনকৈ বুটা কৰা আছে। এইখন হ'ব মেখেলাখন। এইখন হৈছে মেখেলাখন আৰু চাইড পাৰিকেইটা হ'ব এইকেইটা চাইড পাৰি। আৰু প্লিজ কাপোৰবোৰ আপোনালোকক কেনেকুৱা লাগিছে আমাৰ কালেকশ্যনবিলাক জনাবচোন এটা কমেণ্ট কৰি। আপোনালোকে এটা কমেণ্ট কৰিলে আমাৰ আৰু ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ, ভাল লাগে। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইযোৰ হৈছে যোৰাযোৰ, ইয়াৰ প্ৰাইচ ছেম হয় 3500। এইবাৰ দেখাম কেইযোৰমান মিচিং ফুলৰ পদ্মিনী ঊলৰ কাপোৰ। এইখন হ'ব কাপোৰযোৰৰ চাদৰখন। কাপোৰকেইযোৰ পুৰা হেভিকৈ কৰা আছে। ইয়াত দলি গলিৰে মাল্টি কালাৰ ফুল বচা আছে।
এইটো হ'ব চাদৰখনৰ আঁচলটো বিৰাট ধুনীয়া আৰু মাজৰ বুটাকেইটা দেখিছেনে মাজৰ বুটাকেইটা হৈছে এইকেইটা বিৰাট ধুনীয়া চাদৰখন আৰু এইখন হ'ব কাপোৰযোৰৰ মেখেলাখন এইখন মেখেলাখন আৰু সাইড পাৰিকেইটা থাকিব এইকেইটা ইয়াৰ সাইড পাৰি হৈছে এইখিনি আৰু এইটো হ'ব ব্লাউজ পিস বিৰাট ধুনীয়া কাপোৰযোৰ ৰেড কালাৰত আৰু এযোৰ দেখাইছো এইযোৰ দেখিছেনে আপোনালোকে কিমান হেভি কাম কৰা আছে এইখন হ'ব উলিয়াই দিয়াচোন এইখন হ'ব চাদৰখনৰ বহুত ওপৰলৈকে এনেদৰে ফুল কৰা আছে আৰু গোটেই কাপোৰযোৰতে মাল্টি কালাৰে ফুল বসা আছে বিৰাট ধুনীয়া লাগিছে কাপোৰযোৰ আৰু ইয়াৰ মেখেলাখনটো একেবাৰে বহুত ওপৰলৈকে আছে আপোনালোকে যেতিয়া কাপোৰযোৰ পিন্ধিব এতিয়া হয়তো দেখাত ইমান গম নাপাব কিন্তু যেতিয়া আপোনালোকে ৰেডি কৰি পিন্ধিব তেতিয়া গম পাব যে আপোনালোকে চাদৰখন যেতিয়া পিন্ধি দিব আপোনালোকৰ মেখেলাখন মানে গোটেই ফুলটোহে দেখা পাব আৰু প্লেনকে দেখাই নাপাব ইমান ওপৰলৈকে কাম কৰা আছে ইয়া দেখা পাইছে ধুনীয়াকৈ আৰু এটো হ'ব ব্লাউজ পিসটো এনেদৰে হাতত এনেকৈ ফুল কৰা আছে আৰু ইয়াৰ সাইড পাৰি কেইটা হ'ব এইকেইটা হ'ব ইয়াৰ সাইড পাৰি বিৰাট ধুনীয়া কাপোৰযোৰ একদম পুৰা হেভি ওয়ার্ক কৰা আছে ইয়াৰ প্ৰাইস হৈছে 5300 ভাল লাগিলে আপোনালোকে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব ৰেড কালাৰত আৰু এযোৰ দেখাইছো এইযোৰ দলিগুলিৰে ইয়াত কাম কৰা আছে আৰু চাদৰখন গেৰো ডিজাইন হ'ব এখন হৈছে চাদৰখন এইটো হৈছে গেৰোটো আৰু ইয়াৰ মেখেলাখন হ'ব এইখন হ'ব ইয়াৰ মেখেলাখন মই ওচৰৰ পৰা ভালদৰে আপোনালোকক দেখাই দিছো এইবোৰ কাপোৰ আমাৰ মাটিশালতে বোৱা কাপোৰ হয় এইকেইটা হ'ব ইয়াৰ সাইড পাৰি এইযোৰ কাপোৰযোৰ ইয়াৰ প্ৰাইস হৈছে 3000 ভাল লাগিলে আপোনালোকে যোগাযোগ কৰিব এইবাৰ দেখাইছো ব্লেক কালাৰত এইযোৰ পদ্মিনী উলৰ কাপোৰ এইখন হৈছে চাদৰখন কাপোৰযোৰ চাদৰ আৰু মেখেলা একদম বহুত ওপৰলৈকে ফুল বসা আছে চাদৰখনৰ আঁচলটো এনেদৰে ওপৰলৈকে কৰা আছে আৰু মেখেলাখন হ'ব এইখন ইয়াত দলিগুলিৰে মাল্টি কালাৰৰ ফুল বসা আছে আৰু এইকেইটা হ'ব কাপোৰযোৰৰ সাইড পাৰি আৰু ব্লাউজ পিস লগতে আছে এইযোৰ কাপোৰযোৰ ইয়াৰ প্ৰাইস হ'ব 35